प्रमोद बर' सार আছে এই রাস্তার কাছে কোনো ফিরিয়ে না চায় पाइला बायथा लामानि थाखाय दुखु खस्थजों सैनांदोंमोन लामा हान्थियारिफोरा बाक्सा जिल्लानि 20 नं मथनगुरि बियाबनि बेन्दोंआव थानाय काटलपारा गामिनि थांलाय फैलाय लामाया हाखर हालाजों गाज्रि थासारि जानानै दंमोन। सानफ्रोमबो रोजा रोजा हान्थियारिफोरजों लोगोसे बे लामाजों फरायसा फरायसुलिफोरा लामा हान्थिनायाव जेंनाजों मोगा मोगि जानो गोनां जादोंमोन, जायनि जाहोनाव जायगानि रायजोफोरा लुफामना होनो थाखाय सरकारखौ गोबां बार खेब खावलायदोंमोन, नाथाय आबुं महर होनो हायैनि जाहोनाव रायजोफोरा दुखु मोननाय फोरमायदों बिटिआर सरकारखौ। बे बियाबनिफ्रायनो इएम गौतम दासआबो बिसायख'थियाव देरहासार जादोंमोन, नाथाय गावनि बियाबनि लामानि गाज्रि थासारिखौ नुनानैबो फाहामथाय होयैखौ दुखु मोननाय फोरमायदों रायजोफोरा। बेनि थाखायनो रायजोफोरा खावलायनाय बायदियैनो दिनै मथनगुरि ब्लकनि बिपिएफनि दैदेनगिरि लाइमोन मावथिफोरा डाम्पारजों थांलाय फैलाय लामानि गाज्रि थासारिखौ नुनानै रां खांलायनानै अन्थाइ बाला गारनानै होयो। बेबादिनो रायजोनि हास्थायनाय बादियैनो लामानि गाज्रि थासारिखौ फाहामनानै होनायाव बिटिसिनि बारग' चिफ हाग्रामा महिलारिखौ गोजोननाय फोरमायदों आरो साबायखर बावदों जायगानि रायजोफोरा। नमस्कार। হয় আমার এই রাস্তাটো বহুদিন মানে বকাত বুৰ গৈ আছিল। আমি একচুয়ালি 20 নং মথনগুৰি সমষ্টিৰ অন্তৰ্গত খাতলপাৰা গাঁও হয়, কিন্তু কিবা এটা চৰকাৰ আহিলে গ'ল, কতজন MCLA হ'ল, কিন্তু আমাৰ এই ৰাস্তাটোত কোনোজনে লক্ষ্য কৰা নাছিল। আজি দেখিছোঁ যে বিপিএফ দলৰ ফালৰ পৰা হঠাৎ আমাৰ এই ৰাস্তাটো দেখা পাই তেওঁলোকে শিল বালি যোগান ধৰিলে। আমি এই শিল বালি যোগান ধৰাটো দেখা পাই গাঁওখনৰ গোটেই ৰাইজে একত্ৰিত হৈ আমি কামত ওলাই আহিছোঁ আৰু আমি নিজে নিজ হাতেৰে শ্ৰমদান কৰি এই শিলবিলাক আমি মানে হেৰি কৰিছোঁ, বিতৰণ কৰি দিছোঁ, ছিটাই দিছোঁ যাতে ৰাস্তাখিনি ভাল হৈ যায়। আবেদন কৰিছিলে নেকি ৰাস্তাটোৰ কথা? আমি আবেদন মানে তেনেকুৱা একো আবেদন কৰা নাই, মাত্ৰ এদিনাখন আমি আলোচনা কৰিছিলোঁ যে আমাৰ এই ৰাস্তাটো এনেকুৱা অৱস্থা যে আমাক কেইটামান ট্ৰাক চেনকেফেল পঠাই দিলে অলপ ভাল লগা হয় এনে বুলি আমি মাত্ৰ তেওঁলোকক জনাইছিলোঁ। জনোৱাৰ ফলত তেওঁলোকে চিন্তা কৰিলে আৰু এদিনাখন হঠাৎ আহি তেওঁলোকে ৰাস্তাখিনি চাৰ্ভে কৰি গ'ল আৰু তেওঁলোকে নিজ চকুৰে দেখা পালে যে হয় তেওঁলোকে যিখিনি মানে কথা কৈছে সেইটো সত্য। গতিকে এই ৰাস্তাটো তেওঁলোকে মানে মেৰামতি কৰাৰ কাৰণে আমাক শিল বালি তেওঁলোকে পঠাই দিলে। কোন দলে দিছে বুলি ক'লে আপোনালোকে? আমি এইটো বিপিএফ দলৰ পৰা পাইছোঁ। আমি বিপিএফ দলৰ লগতে আলোচনা কৰিছিলোঁ আৰু চাওক আজি 5টা বছৰ মোটামুটি আমাৰ ইউপিপিএফ চৰকাৰ পাৰ হং অৱস্থা, কিন্তু তেওঁলোক চৰকাৰ আৰু শাসনত থকা স্বত্বেও এই ৰাস্তাটো কোনো নজৰ নিদিলে, কোনো এটুকুৰা শিল, কোনো অলপ বালি তেনেকুৱা মানে দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা নকৰিলে। অথচ কিন্তু আমাৰ 20 নং মথনগুৰি সমষ্টিত মানে স্থানীয় এটা MCLA আৰু লগতে EM আছে, তেওঁ মানে এই ৰাস্তাটো কোনো লক্ষ্য নকৰিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো নেতৃত্বত মানে কাম কাজবিলাক হৈছে এইবিলাক বৰ মানে হেৰি গ্ৰহণযোগ্য, আদৰণীয়। কাৰণ তেওঁ যে আমাৰ ইমানখিনি দুখটো বুজি পায়, কথাষাৰ কোৱাৰ লগে লগে যি এনেকুৱা শিলবাৰীৰ এটা যোগান ধৰিছে সেইটো কাৰণে আমি ধন্যবাদ দিছোঁ খাতলপাৰা গাঁৱে। আৰু এই ৰাস্তাটোৰ এতিয়া আগতে যিখিনি ধৰক বোকাৰ মাজেৰে সৰু সৰু ল'ৰা ছোৱালীয়ে ME স্কুল LP স্কুলত গৈছিল, চাইকেল চলাব পৰা নাছিল, কিন্তু আজি এই পৰ্যায়টো নাই। কিছু হ'লেও আমাৰ আজি দেখা গৈছে যে উন্নত হৈছে, গতিকে যাতায়াতৰ ব্যৱস্থা কিছু হ'লেও সুচল হৈছে। আৰু গাঁওখনৰ নাম হ'ল 2 নং কাটালপাৰা। বৰ দুখৰ কথা এই ৰাস্তা কিন্তু আমাৰ অকল গাঁৱৰে নহয়, চবে আহাত চবৰে পাৱত থাকে, কিন্তু ৰাস্তাখন কিয় যে গুৰুত্ব নিদিয়ে আমি তাকে ভাবিব নোৱাৰোঁ। আৰু কি কাৰণ আজি বৰ্তমান বিজেপিৰ দিনত 5-10 বছৰ চলালে এওঁলোকেও কোনো ফিৰি নাচায় অকল, কিন্তু বেলেগ ঠাইত বহুত ৰাস্তাই আমি ভাল দেখা পাইছোঁ, কিন্তু ভিতৰ অঞ্চলৰ ৰাস্তাবিলাক কিন্তু আমি এতিয়ালৈকে টাউন এৰিয়াত থাকিও যদি ৰাস্তাটো ভাল কৰিব নোৱাৰোঁ, আমাৰ ইমান দুখৰ কথা, বেয়াই লাগে। আজি আমাৰ এই বিপিএফ পাৰ্টিৰ পৰা আহিছে, এওঁলোকে আহাতে আমি ই কৰি দিলোঁ, অলপ কামনা কৰিলোঁ, এওঁলোকে দিলে আৰু ই কৰি। হাগ্ৰামা মহিলাৰী ঠিকেই আছিল, এওঁলোকে আগতে থাকাতে ৰাস্তাৰ কাৰণে মেৰামতি কৰিছিল, কিবা কৰি আমি বহুতো দেখা পাইছোঁ, কিন্তু আমাৰ এই ইউপিপিএল দলৰ পৰা ছাৰ প্ৰমোদ বৰ' ছাৰ আছে, এই ৰাস্তাৰ কাৰণে কোনো ফিৰিয়ে নাচায়। কি কবি এতিয়া
আৰু লংকাত গেলি চবে ৰাবত এতিয়া ৰাস্তাটোতো চবকে লাগে অকল আমাৰে নহয়